কৰিছো আপোনালোকে ঘৰত সকলোৱে ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ মই জানিয়ে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই দুটা ৰেচিপি লৈ আহিছো, বহুত হেলদি ৰেচিপি হয়। তো ৰেচিপি গিটা থলুৱা অসমীয়া সাজ বুলিয়ে ক'ব পাৰি, কাৰণ মই বইল বনাইছো আৰু বইল মই বনাইছো ফিছ বইল আৰু চিকেন বইল। আৰু ফিছ বইল আৰু চিকেন বইলটো মই বনাইছো দুটা ইনগ্ৰেডিয়েণ্ট মই প্লাছ কৰিছো। মই ফ্ৰিজত দিছো আপোনাৰ কলডিল, যোনটো বনকল আমাৰ ঘৰৰ পিছফালে লাগিছিলে, তো তাৰ পৰা দিলো। আৰু সেকেন্ডটো হৈছে চিকেনৰ লগত মই দিলো বেম্বো শ্বুট, যোনটো বাঁহ গাজ। তো কেনেকৈ বনালো মই প্ৰচেছটো আপোনালোকক দেখুৱাম। বহুত মুহূৰ্তত মই বইল ভাল পাওঁ, তো গতিকে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি চাওঁ, কিজান আপোনালোকে বনাই পিনে ভালে পায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু কমেণ্টত জনাব মোৰ ডিছটো কেনেকুৱা লাগিলে। তো বলক ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। তো মই ফিছ বইলৰ কাৰণে মই পিঁয়াজ এনেকৈ কাটি লৈছিলোঁ। পিঁয়াজটো মই ভাগ কৰি দিছোঁ দুইটাৰ কাৰণে, ফিছ আৰু চিকেনৰ কাৰণে। আৰু ৰঙা জলকীয়া মই লৈছোঁ, ৰচুন 15 ফুটা আৰু আদা টুকুৰা। মই যোনটো জলকীয়া লৈছোঁ সেইটো ঘৰৰ হয়, তো মই অকণমান ফ্ৰাই কৰি ল'ম বিনা তেলত। কেৰাহীত অলপমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ পিনে মই এইখিনি পেষ্ট বনাম। মই পেষ্ট খুন্দনাতে খুন্দিম, অলপ ক্ৰাছ কৰি ল'ম। এয়া দেখিলেনে? তো মাছ বইল যোনখিনি মই ফিছ বইল বনাম সেইখিনিৰ কাৰণে মই কেৰাহীত পানী দিলোঁ আৰু বিলাহীটো মই এনেকৈ কাটি ল'লোঁ। পিঁয়াজ দিছোঁ মই এটা, বিলাহী এনেকৈ দীঘলীয়াকৈও কাটি লৈছোঁ আৰু টুকুৰা টুকুৰাকৈও কাটি লৈছোঁ। তো এইখিনি পেষ্ট দেখিলেনে? ফ্লেভাৰটো ধুনীয়া আহে, এইটো অলপ মানে নাগা ষ্টাইলতো হয়। তো বইল হ'লে মানে ইয়াতে মই ৰচুন আৰু পিঁয়াজ যোনখিনি মই পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। তো ভালকৈ মই উবাল আহিবলৈ দিম, বইল হ'বলৈ দিম। তো বইল হৈ গ'ল। ইয়াতে মই যোনকেইপিচ মাছ থৈছিলোঁ মই সেইকেইপিচ দি দিম। মই মাছকেইপিচ কি মাছ হয় মই নাজানো, কাৰণ মই এইটো ফাদাৰ ইন লয়ে আনি দিয়া, মোৰ শাহু দেউতাই। তো সেইটো কাৰণে মাছকেইপিচ কি মাছ হয় মই সেইটো নাজানো, কিন্তু মই বেছি দিয়া নাই, মই 4 পিচ দিছোঁ, কাৰণ আমি হাজবেণ্ড আৰু ময়ে খাম। তো আপোনালোকে যিমানখিনি কোৱাণ্টিটি দিয়ে সিমানখিনি পানী দিব, মাছকেইপিচ যিমান হয়। তো ভালকৈ উতলিব দিম। তো অলপমান উতলিলে মানে ইয়াতে নিমখ দিম সোৱাদ অনুসৰি, আৰু হালধি দিম সৰু চামুচে আধা চামুচ। ভালকৈ উবাল আহিবলৈ দিম। তো ভালকৈ উবাল আহিছে, ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। আৰু আলু টুকুৰা দি দিম। আলু মই এনেকৈ দীঘলী দীঘলীয়াকৈ কাটিছোঁ, এটাই দিছোঁ মই আলু। ভালকৈ হিলাই ল'ম। আৰু যোনখিনি মই কলডিলৰ লগত বনাম, বানানা ফ্লাৱাৰ, তো এইখিনি মই গৰম পানীত ভিজাই থৈছিলোঁ। যিহেতু বইল কৰা নাই কাৰণে অলৰেডি আমি বইলে বনাইছোঁ, বইল ফিছে বনাইছোঁ, তো সেইটো কাৰণে মই ভিজাই থৈছিলোঁ। তো ভালদৰে হিলাই ল'ম মই, আৰু ঢাকন দি মই সিজিবলৈ দিম। মাজে মাজে মই লৰাইও থাকিম। তো মাছখিনি সিজি গৈছে আৰু সকলোবোৰ যিমানবোৰ দিছিলোঁ চব সিজি গৈছে। তো ইয়াতে মই দিছোঁ পিঠাগুড়ি, আটাৰো ইউজ কৰিব পাৰে যিকোনো। মই পিঠাগুড়ি ইউজ কৰিছোঁ, চাউল খুন্দি পিনে যোনটো পানী অলপ মিক্স কৰি পিনে বেটাৰ বনাই পিনে ইয়াত দিছোঁ, অলপ যাতে যোনটো বনাইছোঁ বইলখিনি অলপ ডাঠ হ'বলৈ। তো ইয়াতে মই ভোট জলকীয়া আচাৰ অকণমান দি দিছোঁ, এইটো মোৰ হাজবেণ্ডে বনোৱা হয়। তো ভোট জলকীয়া যদি আচাৰ নাই তেনেহ'লে কেঁচা ভোট জলকীয়া হ'লেও দিব পাৰে।
ফ্লেভাৰটো ভাল আহে আৰু সোৱাদটো ভাল আহে তো সেইটো কাৰণে দি দিব যদি স্পাইচি ভাল নালাগে তেনেহ'লে নালাগে দিবলৈ কাৰণ বহুত জাল হৈ যায় তো মই ইয়াতে এটুকুৰা দিছোঁ তেলৰ সৈতে ভালকৈ মিলাই ল'ম তো আমাৰ ফিছ বইল হৈ গ'ল ফিছ বইল উইথ বানানা ফ্লাৱাৰ তো কেনেকুৱা লাগিলে ৰেচিপিটো জনাব মোক আৰু মই চিকেন বইলৰ কাৰণে পানী লৈছোঁ মই পানী ইয়াত 2 কাপ দিছোঁ কাৰণ মই মগে দিছোঁ সেইটো কাৰণে 2 কাপে বুলি ধৰি লৈছোঁ তো পানীখিনি বইল হৈছে ইয়াতে মই পিঁয়াজ আৰু যোনখিনি মই পেষ্ট বনাই থৈছিলোঁ ৰচুন আদা জলকীয়া তো সেইখিনি মই ইয়াত দি দিম ভালদৰে হিলাই ল'ম অলপ বইল আহিবলৈ দিম বইল আহিলে মানে তেতিয়া মই ইয়াতে কাটি থোৱা বিলাহী টুকুৰাখিনি দি দিম আৰু কাটি থোৱা আলুটো দি দিম মই আলু এটাই দিছোঁ তো ভালকৈ উবাল আহিবলৈ দিম তো উবাল আহিলে মানে ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম আৰু হালধি সৰু চামুচে আধা চামুচ দিম তো ভালকৈ হিলাই ল'ম তো ইয়াতে বইল হৈছে মই মাংস টুকুৰাকেইটা দি দিছোঁ মাংস টুকুৰাকেইটাৰ লগত মই যোনখিনি চিকেন উইথ বেম্বু চুট বনাইছোঁ তো সেইটো কাৰণে বেম্বুখিনি মই অলপ দেৰি ভিজাই থৈছিলোঁ গৰম পানীত যাতে ইয়াৰ অকণমান তিতা লাগে তো সেইখিনি যাতে যায়গৈ তো তাৰ কাৰণে মই ভিজাই থৈছিলোঁ তো একেলগতে মই দি দিছোঁ চিকেনখিনিৰ লগত চিকেন উইথ বেম্বু চুট বইল বনাইছোঁ যেতিয়া তো বেম্বুখিনি তো ইয়াতে মই খৰিচা আচাৰ অকণমান দি দিছোঁ খৰিচা আচাৰ এইখিনি মোৰ মায়ে বনাই দিছিলে শাহু মায়ে তো ইয়াতে মই ভোট জলকীয়াৰ লগত আছে তো ইয়াতে মই দি দিছোঁ অলপ খাট্টাপান আহিব লাগে টেঙা যোনটো ফ্লেভাৰটো আহে তো বইল হ'বলৈ দিম অকণমান দেৰি ঢাকন দি মই সিজিবলৈ দিম ঢাকন দি এতিয়া দেখিছে নহয় কিমান ধুনীয়া হ'ল ৰিচ কালাৰ তো ইয়াতে মই যোনখিনি পিঠাগুড়ি মই সেইখিনি দি দিম ভালদৰে হিলাই ল'ম তো আমাৰ চিকেন বইলটো ৰেডি হৈ গ'ল তো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব মোক ভাল লাগিলে মানে আপোনালোকে ট্ৰাই কৰিব বইলটো সকলোৱে বনাইছে কিন্তু এনেকুৱাকৈ চিকেন এণ্ড ফিছ বইল বনাইছে নাই মোক কমেণ্ট বক্সত জনাব আৰু ভাল লাগিলে মানে আপোনালোকে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ পুনৰ এটি নতুন ভিডিঅ' লৈ লগ পাম বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ